চাই কিজানি আপোনালোকে সকলোৱে গম পাইছে আজি কি হ'বলৈ গৈ আছে। আজি আমাৰ ইয়াতে আহিছে আবাহন থিয়েটাৰ আৰু আবাহন থিয়েটাৰ চাব গৈছোঁ। কি হ'ল কালি গ'লোঁ, কালি ইমান হুলস্থুল হৈ গ'ল। হুলস্থুল হোৱাৰ কাৰণে মই ভালকৈ ভিডিঅ' ল'ব নোৱাৰিলোঁ আৰু প্ৰস্তুতি পৰাশক বাইদেউক মানে লগ ধৰিব খুজিছিলোঁ, মানে সময় নহ'ল, সেইকাৰণে লগ ধৰিব নোৱাৰিলোঁ। আজি আমাৰ দাদাই আছে তাতে, মানে কমিটিত আছে, দাদাক কৈছোঁ মই, দাদাই এতিয়া মোক লৈ যাব আৰু প্ৰস্তুতি কৰাৰ লগত অলপমান যাবা উঠিম, সকলো কৰিম আৰু চাগে আপোনালোকে সকলোৱে দেখিছে থাম্বনেইল চাই কিনে। এতিয়া আমাৰ ঘৰত পিঠা লাড়ু সকলো হৈ আছে, এয়া চাওক ফুল। কিন্তু এটাহে বেয়া খবৰ আমাৰ, এইটো দেখিছে নহয় পানী পৰি আছে আমাৰ ইয়াত। ৰাতি বৰষুণ দি আছিল, ৰাতি মানে একদম দগৰি বৰষুণ দিছিল, সেইকাৰণে আমাৰ একদম চোতাল পানীৰে পানী একদম ভৰি গৈছে আছে। কাদং নতুন মাটি পেলোৱা হৈ গ'ল, নতুন মাটি দিছিলো নাই, সেইকাৰণে কাদং হৈ গৈছে। তো এতিয়া আৰু সেইটো ৱেলকাম বেক টু মাই নেক্সট চেনেল টিটুছ ব্লগ। তো ব্লগ এইটো আৰম্ভ কৰোঁ আজিৰ পৰা। কালিতো নহ'ল ভিডিঅ' বনোৱা, আজিৰ পৰা আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো বেছি সময় আজি মানে অলপ মানে দুখৰ আমাৰ ঘৰখনৰ অলপমান অলপমান থাকিম। আমাৰ থিয়েটাৰ আৰম্ভ হ'ব, আমাৰ 5টা বজাৰ পৰা আৰম্ভ হ'ব। আমি থিয়েটাৰত লগ পাম। বাই বাই। চাওক ইয়াত আহি পালোঁ, খুড়াটো লৈ আহিল, বাইদেউখন আহিছে, অনক আহিছে, প্ৰস্তুতি কৰা এতিয়া লগ ধৰিম। এইখনে চাগে প্ৰস্তুতি বাৰ গাড়ীখন। চাই আছো প্ৰস্তুতি বাৰ আছে নে নাই। এয়া চাওক খুড়া তপলা বজাই ইয়াতে। খুড়া এইবাৰ বজাই দিয়কচোন তপলা একবাৰ অলপমান। মজা বজাইছে খুড়া একদম তামাম। অলপমান পিছতেই প্ৰস্তুতি বা ষ্টেজত আহিব আৰু একদম অভিনয় কৰিব, একদম তামাম, একদম মজা লাগিব। সকলোৱে ইয়াতে আছে আজি, একদম আগৰ পৰা ভিডিঅ' বনাম একদম মজাকে, কেনেকে বজাই খুড়াহঁতে, খুড়া কেনেকে বজাই আৰু সকলোৱে দেখুৱাম। আৰু এইটো চাওক কিমান ডাঙৰ প্ৰজেক্টৰ, এইটো চাওক দেখিছেনে কিমান ডাঙৰ। মই কিন্তু খুড়াহঁতৰ কাৰণে এইটো চব ভিডিঅ' বনাব পাইছোঁ দিয়ক, মজাকে ভিডিঅ' বনাইছোঁ, বহুত ভাল লাগিছে আজি ভিডিঅ' বনাব। লাষ্টত লগ ধৰিব পাৰোঁ প্ৰস্তুতি বাক দি পাৰোঁ, ধৰিম চৰি সকলোকে। মই কৈছোঁ এয়া চাওক খুড়া একদম যোনটো জয়মতীয়ে যোনটো তৰোৱাল ইউজ কৰে, সেই তৰোৱালটো মোক দেখুৱাই দিলে আৰু এতিয়া খুড়াই দেখুৱাই দিব কেনেকে। চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। সৰু বাচ্ছা আহি বহুত কিবা এটা দেখাব প্ৰয়াস কৰিছে। আজি আমাৰ আবাহন থিয়েটাৰৰ গিৰিনিমলৈ আহিছে, প্ৰেক্টিচ চলি আছে আমাৰ আবাহন থিয়েটাৰত। এয়া প্ৰেক্টিচ চলি চাওঁ আপুনি। আগমুহূৰ্তত আমাৰ নাটকৰ আগমুহূৰ্তত কিছুমান আখৰা থাকে, এয়া আমাৰ জয়মতীত ইউজ কৰা। আমি তৰোৱাল, হেণ্ডাং, বৰটোপ চবখিনি দেখাব নোৱাৰিম। এয়া এখন তৰোৱাল চাই লওক, এইখন তৰোৱালখন সকলো কৰিছে। এখন আহোম মোগলৰ যুদ্ধত আহোমসকলে এইখন তৰোৱালে যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল। বাকী নাটকত ই দেখাব, সৰু সৰু ভিডিঅ' ক্লিপ কিছুমান বনাব নাটকৰ মাজত, আপোনালোকে চাব আৰু ল'ৰাটোক উৎসাহ দিয়াৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই পুলক কুমাৰ, আবাহন থিয়েটাৰৰ মিউজিক ডাইৰেক্টৰ। আপোনালোকৰ শুভেচ্ছা থাকিল, ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ। লগতে মানৱজ্যোতি চৌধুৰী
মোৰ ভতিজা মোক খুৰা বুলি মাতি আছে। ৰাতিপুৱাৰ পৰা লগ পাইছোঁ, দুদিন হ'ল লগ পোৱা, হ'লেও ভাল লাগিছে তাক ল'ৰাটোৰ যিটো এক্টিভিটিটো ভাল লাগিছে মোৰ। আজি মোৰ লগত তাক লৈ আহিছোঁ নাটক চাবলৈ। আজি আমাৰ নাটকৰ কিছুমান মুহূৰ্ত ভিডিঅ' কৰি কিনে আপোনালোকক ইউটিউব চেনেলত দেখাব। আপোনালোকে চাব, চাই কিনে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ। ধন্যবাদ থাকিল আমাৰ খুৰাক, এইটো খুৰা এজন, সকলোকে ধন্যবাদ থাকিল এইখিনি মানে অলপ সহায় কৰাৰ কাৰণে। বাই ক্লিপ কেইটা দেখুৱাই দি আছোঁ। তো এতিয়া সম্পূৰ্ণ চন্দন বৰা, হ'ব আমাৰ বিশ্ব মন শইকীয়া, প্ৰচাৰে। তো অঞ্জলি এতিয়া হাতী বৰুৱা, এলাউন্স পাপৰি কৰি আছে ভূঞা, আমাৰ দাদাহঁতে। ঋতুৰাজ এতিয়া প্ৰস্তুতি মহন্ত, বা এতিয়া আহিব আৰু দিগন্ত তেওঁক শৰ্মা, মানে লাটুমণি এই ভূঞা, চাই মন্ত্ৰী থাকক। বৰুৱা, এয়া প্ৰস্তুতি বা আহি পালে, আহিলে এয়া চাওক প্ৰস্তুতি বা। এয়া সকলোৱে আহিলে সম্বৰ্ধনা এই কাৰণে। এয়া প্ৰস্তুতি বা গোটেইবিলাক নামবিলাক নাজানো। এয়া প্ৰস্তুতি বা প্ৰস্তুতিবাৰ খবৰটা জ্ঞাপন কৰিব আমাৰ আহ্বায়ক সমিতিৰ সভাপতি ধীৰাজ বৰুৱাদেৱে। ধন্যবাদ। এইবাৰ আমি সম্বৰ্ধনা আগবঢ়াম আমাৰ আন এগৰাকী আদৰৰ মৰমৰ শিল্পী, আপোনালোকৰ প্ৰিয় শিল্পী যোগেশ কাশ্যপ। এবাৰ হাত চাপৰি বজাই দিয়ক গাইজ। যোগেশ কাশ্যপক সম্বৰ্ধনা জ্ঞাপন কৰিব অমিত বৰ্মন। কমিটিৰ বিষয়সকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ একেলগে সমূহ অভিনয় শিল্পীসকলক সম্বৰ্ধনা জনাটো খুব কম হোৱা হয়। গতিকে মই গোটেই আবাহনৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোক আটাইটিলৈকে ভোগালী বিহুৰ ওলগ জনাইছোঁ। প্ৰথমতে কৈছে যে সৰু মানুহ, কিন্তু মনবোৰ বহুত বিশাল, কিন্তু তেওঁলোকৰ আপোনালোকৰ, আৰু এই বিশাল মনৰ অধিকাৰী সদায়। তো বাইদেৱে কেইষাৰমান কথা ক'লে, তো এইখিনিতে আৰু লগ চাই দিয়ক ক্লিপ কেইটা। লাচিত বৰফুকনে ক'লে যে দেশতকৈ মোবাইল ডাঙৰ নহয়, আদিম পুৰা ডাইলগ তৈয়াৰ। তো এনেকে আমাৰ অসমৰ শত্ৰুবিলাকক সকলোকে এনেকে ধ্বংস কৰি দিছিল। তো অলপ প্ৰস্তুতি বা অলপ টেনশ্যন অলপমান আহি গ'ল আৰু। তো টেনশ্যন অলপমান চাওক, উপভোগ কৰক আৰু ছাবস্ক্ৰাইব কৰক, চাই থাকক ক্লিপ কেইটা। যদি ভাল হয় লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক। তো এনেকেই জয়মতীৰ বিবাহ হৈছিল গদাপাণিৰ লগত, আৰু এনেকেই বিয়া হৈছিল, মানে অলপমান দুখাই দিছে আৰু আবাহন থিয়েটাৰে যিখিনি পাৰে। চাওক এনেকৈ বিয়া হৈছিল, আহোম সম্প্ৰদায়ত এনেকৈ বিয়া পতা হয়। লগতে ছাবস্ক্ৰাইব কৰি দিয়ক নেকি দেয়াৰ। তো সকলোখিনি ক্লিপ কেইটা চাই কিনে যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক। তো সেই বস্তু ছাবস্ক্ৰাইব কৰি দিয়ক সোনকালে, এতিয়া 1K সোনকালে হয়, মই ছাবস্ক্ৰাইবাৰ সেইটো কৰি দিয়ক।